ৰাইজ আজিৰ সকলো ইউ পি পি এলৰ লগতে আছে না নাই ৰাইজ? আছে না নাই ৰাইজ? কিন্তু ইয়াতে মই এটা কথাই কম যে এইবাৰ যি আমাৰ নিৰ্বাচন আহি আছে, এই নিৰ্বাচনত আমাৰ এই ধনশিৰি সমষ্টিৰ আমাৰ মুছলমান ভাইসকলে কিন্তু দায়িত্ব ল'ব লাগিব। ধনশিৰি সমষ্টিৰ মুছলমান ভাইসকলে এইবাৰ ধনশিৰি সমষ্টি সজোৱাৰ দায়িত্বটো ল'ব পাৰিব নে নাই? মুছলমান ভাইসকলক কৈছো ল'ব পাৰিব নে নাই? ল'ব লাগিব। কাৰণ বিগত 17 বছৰ ধৰি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াদেৱে ধনশিৰি সমষ্টিত আমাৰ মুছলমান ভাইসকলক যি ধৰণে কৰি ৰাখিছে, এই কথা বাৰ্তা এই অঞ্চলৰ মুছলমান ভাইসকলে জানে। যোৱা সময়ত আমি আমাৰ মুছলমান ভাইসকলক ৰাজনৈতিকভাৱে অধিকাৰ দিয়াৰ কাৰণে বিটিআৰৰ 40টা সমষ্টিৰ ভিতৰত 6খন সমষ্টি আমি মুছলমান ভাইসকলক এৰি দিছিলোঁ। দুৰ্ভাগ্যজনক আমাৰ মুছলমান সমাজে নিজৰ ৰাজনৈতিক যে অধিকাৰ, এই অধিকাৰটো নিজে নিজে হেৰাই ল'লে। আৰু দিন আহি আছে, নিৰ্বাচন ওচৰত আছে, এতিয়া আৰু এই সুযোগ আপোনালোকে আৰু হেৰাই নল'ব। আপোনালোকৰ অধিকাৰ আপোনালোকে এইবাৰ ল'ব লাগিব। প্ৰমোদ বৰা ডাঙৰীয়াৰ লগত একেলগে থাকি পেলাই আপোনালোকৰ যি সমস্যা, যি আঁচনি, এই আঁচনিবিলাক আপোনালোকেও পাব লাগিব। আৰু আপোনালোকক মই এটা কথা কৈ যাওঁ, আপোনালোকৰ সমষ্টিৰ যি MCLA ফ্ৰেছ মুছাহাৰী, আপোনালোকে তেখেতক খালি হাগ্ৰামাৰ ঘৰত গৈ গাহৰি মাংস খোৱাবলৈ পঠালে, তাৰ বাৰে একো কাম তেখেতে কিন্তু নকৰিলে। শুকান গাহৰি খাবলৈহে কোকৰাঝাৰত যায় তেখেতে। আৰু তেনেকুৱা ব্যক্তিক আপোনালোকে যেন দুনাই আৰু ভোট নিদিয়ে, এই অঞ্চলৰ পৰা তেখেতৰ নাম যাতে নিশ্চিত হৈ যায়, তেনেকুৱা কাম আপোনালোকে কৰিব বুলি কৈ মই দুই এষাৰ কথা ইয়াতে মই সমাপ্ত কৰিছোঁ। ধন্যবাদ।